আপোনালোকে দেখিছে মই এটা পানীলাও লৈছোঁ পানীলাওটো মিডিয়াম সাইজৰ হয় বহুত ডাঙৰো নহয় বহুত সৰুও নহয় তেনেকুৱা পানীলাও এটা লৈছোঁ আৰু টুকুৰা কৰি লৈ এয়া মই বাকলিবোৰ গুচাই লৈছোঁ বাকলিবোৰ গুচোৱাৰ পিছত এনেকৈ মই গুটিকেইটা বাকলি গুচাই লৈ মই এনেকৈ মিহি মিহিকৈ কাটি লম মানে যিখিনি মই যিটো ৰেচিপি বনাম ঠিক এনেকুৱা কৰিলে বেছি ভাল হয় বহুত ডাঙৰো নহয় বহুত সৰু নহয় তাৰ পিছত মই যিখিনি ভিতৰৰ অংশ আছে সেইখিনি দিয়া নাই সেইবোৰ দিবও নালাগে আৰু গুটি থাকে যিহেতুকে তাৰপিছত মই পানীবোৰ আতি ললোঁ পানীলাওত বহুত পানী থাকে পানীবোৰ আতি লৈ এয়া মই আলমণ্ড কিচমিচ চেনি ইলাইচি গাখীৰৰ মলাই ঘি আৰু গাখীৰ এই গোটেইখিনি মই লৈ লৈছোঁ কাৰণ আমি যিটো ৰেচিপি বনাম এই গোটেইখিনি সামগ্ৰীৰ দৰকাৰ হ'ব সেইকাৰণে এয়া মই 2 চামুচ ঘি চামুচখন ভৰ্তিকৈ লৈছোঁ কাৰণ যিটো ৰেচিপি বনাম সেইটোত ঘি অলপ বেছি হ'লে বেছি ভাল লাগে সেইবাবে মই ঘি আকৌ পিছত আৰু অলপমান ব্যৱহাৰ কৰিম এয়া মই যিখিনি পানীলাও মানে কাটি পানীটো আতি থৈছিলোঁ সেইখিনি মই ইয়াতে দি দিছোঁ আৰু ভালদৰে ভাজিব লাগিব একদম লো ফ্লেমত কম জুইত সময় লাগিব অকমান 5 মিনিটমান আপুনি লৰাব লাগিব ভালদৰে যাতে তাৰ পানী একেবাৰে নোহোৱা হৈ যায় আৰু ঘি দেখা হ'ব লাগিব পিছত এনেকৈ ভাজি ভালদৰে লৰাই থাকিব বাৰে বাৰে আৰু মই বেলেগ এটা চুলাত মই কি কৰিছোঁ গাখীৰখিনি বহাই দিছোঁ গাখীৰখিনি আমি একবাৰ উতলাই ল'ব লাগিব ভালদৰে এনেকৈ মই ভাজি ল'লোঁ আৰু এয়া মই ভাজি একেবাৰে পানী নোহোৱা হৈ গৈছে তাৰপিছত মই যিখিনি উতলাই লৈছিলোঁ গাখীৰ সেইখিনি মই ইয়াতে দি দিছোঁ আৰু যেতিয়ালৈ মোৰ গাখীৰখিনি ভালদৰে তাত মিক্স হয় তেতিয়ালৈকে মই ইয়াত ড্ৰাই ফ্ৰুটছখিনি কাটি লৈছোঁ আৰু অকণমান ফ্ৰাই কৰি ল'ম ঘি মই এই কাৰণে কৈছিলোঁ যে আকৌ পিছত ব্যৱহাৰ কৰিম কাৰণ ড্ৰাই ফ্ৰুটছত যিখিনি ঘি থাকে সেইখিনিও তাতেই যাব সেইকাৰণে মই অকণমান পিছত দিম বুলি আৰু অলপ দিব লাগিছিল পিছত দিম বুলি ৰাখি দিছিলোঁ এয়া মই ভালদৰে লৰালোঁ আৰু লৰাই আমাৰ মানে অলৰেডি আধা গাখীৰ শুহি গৈছে তাৰপিছত মই গাখীৰৰ মলাইখিনি দি দিছোঁ গাখীৰৰ মলাই নিদিলেও হয় তথাপিতো সোৱাদৰ বাবে অলপ বেছি ভাল লাগে সেইবাবেহে মই দিছোঁ আৰু তাৰপিছত আপুনি কনডেন্স মিল্ক গাখীৰ সেয়াও ব্যৱহাৰ কৰিব পাৰে তেতিয়া আমাৰ চেনিৰ প্ৰয়োজন নহয় আৰু সোৱাদটো আৰু বাঢ়ে গতিকে মই ইয়াত চেনি 1 কাপ দি দিলোঁ চেনি 1 কাপ দি ভালদৰে লৰাব লাগিব চেনি দিয়াৰ পিছত আপুনি সঘনাই লৰাব আৰু কেতিয়া চেনি দিব যেতিয়া আপুনি হবৰ সময় হয় মানে পানীত একেবাৰে গাখীৰটো শুহি যায় অলপ থাকে তেতিয়া আপুনি চেনিটো দিব আজি মই পানীলাওৰ হালুৱা বনাইছোঁ আপোনালোকে দেখিছে মই চেনি ঘি গাখীৰ গোটেই ব্যৱহাৰ কৰি চেনি একেবাৰে লাষ্ট সময়ত দিব তাৰপিছত এয়া ড্ৰাই ফ্ৰুটছখিনিও মই দি দিলোঁ আৰু ভালদৰে লৰাব বাৰে বাৰে লৰাব লাগিব কাৰণ তলত যাতে বহি নাযায় সেইটো লক্ষ্য ৰাখিব লাগিব আৰু যিহেতুকে আমাৰ গাখীৰ অলৰেডি শুহিয়ে গৈছে আৰু আমাৰ ঘি দেখা হৈ গৈছে তাৰপিছত এয়া মই ইলাইচি অকণমান গুড়ি দি দিছোঁ আৰু তাৰপিছত লৰাই মই এয়া নমাই দিলোঁ আৰু এবাৰ মই অকণমান মানে আলমণ্ড ৰাখিছিলোঁ আৰু কিচমিচ আৰু এয়া নাৰিকলৰ শুকান নাৰিকলটো যিটো আমাৰ বজাৰত পোৱা যায় সেইটো মই স্লাইচৰে অকণমান কি কৰিছোঁ সজাই দিছোঁ সজাই মানে আৰু মানে গোলাপ ফুলৰ পাতেৰে অলপমান সজাই এয়া মই আপোনালোকক দেখুৱাইছোঁ দেখিবলৈ খুব ধুনীয়া লাগিছে নহয়নে কিন্তু খায়ো বহুত ধুনীয়া লাগিছে আপোনালোকে বনাওক এবাৰ খাই চাওক তাৰপিছত মোক কমেণ্টত জনাব যে কেনেকুৱা লাগিছে খাই আৰু ভিডিঅ'টো মোৰ লাইক শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব আজিলৈ এৰিছোঁ নতুন ভিডিঅ'ত আকৌ লগ পাম বাই বাই ফ্ৰেণ্ডছ